हेलो फ्रेंड्स नमस्कार आज এটা নতুন বিষয়ত মই ভিডিওটো বনাব লৈছো আসলতে মই কিছু দেৰি আগতে মই ফেসবুকত মোৰ ফ্ৰেণ্ডৰ এজন এটা তেওঁ পোষ্ট শেয়াৰ কৰিছিল সেই পোষ্টটো দেখা পাই মই ভাবিলো এটো বিষয়ত এটা ভিডিওটো বনালে বহুত লোক উপকৃত হ'ব গতিকে মই ভাবিলো আজি এই ভিডিওটো বনাম মূল ভিডিওটো আৰম্ভ কৰাৰ আগতে মই সকলোকে কৈছো আপোনালোকে যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিওটো চাই ইনফৰমেশনটো বিশেষকৈ যদি আপুনি উপকৃত হ'ব বুলি ভাবে কোনোবাই প্লিজ মোৰ ভিডিওটো শেয়াৰ কৰি দিব আহক এতিয়া মই মূল বিষয়বস্তুটোলৈ যাম বিষয়টো এনেকুৱা ধৰণৰ বহুতে হয়তো জানে এই বিষয়টোৰ ওপৰত কিন্তু মোৰ দৰেও বহুত লোক আছে মই নিজে নাজানিছিলো যে মোৰ দৰেও বহুত লোক আছে যিসকলে নাজানে তেওঁলোকৰ কাৰণে মই আসলতে ভিডিওটো বনাইছো এতিয়া সব আমাৰ অসমৰ পৰা বিশেষকৈ নৰ্থ ইষ্টৰ পৰা আৰু আমাৰ অসমৰ পৰা বহু লোক কিছুমান ক্ৰিটিকেল ইলনেছ মানে কিছুমান মানে বেমাৰ এনেকুৱা ধৰণৰ বেমাৰ আছে কাৰণ আমি কি কৰোঁ মেক্সিমাম টাইমত বহুত লোকে গৈ বাহিৰত দিল্লী চেন্নাই এপলো এইমছ এইবিলাকত গৈ আমি ট্ৰিটমেণ্ট কৰিব যাওঁ আৰু তেনেকুৱা সময়ত কি হয় বহু ধৰণৰ আমি বহুত কষ্টৰ মাজেৰে যাব লগা হয় বিশেষকৈ এনেকুৱা কিছুমানৰ পেশেন্ট আছে যিবিলাক পেশেন্টে এনেকুৱা ক্ৰিটিকেল কণ্ডিশ্যনত থাকে যে তেওঁলোকে এয়াৰ ট্ৰেভেল কৰিব নোৱাৰে মানে ফ্লাইটত জাৰ্নি কৰিব নোৱাৰে লগতে তেওঁলোকে ট্ৰেইনত জাৰ্নি কৰিলেও ট্ৰেইনত ইমান কমফৰ্টেবল নহয় আৰু ট্ৰেইনত যিহেতু যাত্ৰাটো দীঘলীয়া হয় তো দীঘলীয়া হয় গতিকে ট্ৰেইনৰ যাত্ৰাটো তেওঁক ইমান 2-3 দিন মিনিমামটো 2 দিন লাগে 2-3 দিন সময়ত তেওঁক কেনেকৈ ইমান দূৰ ট্ৰেইনত লৈ যাব সিৰিয়াছ পেশেন্ট এজন বহুত তেনেকুৱা ধৰণৰ পেশেন্টবিলাকৰ কাৰণে একচুৱেলি ভিডিওটো মই ইনফৰমেশনটো মই নিজে অলপ আগতে গম পালো যে কি হয় বহুত ক্ষেত্ৰত কি হয় কিছুমান মই চালো বহুত কেইটা কিছুমান এজেন্সি আছে বহুত কিছুমান প্ৰাইভেট এজেন্সি আছে যিবিলাক এজেন্সিক আপুনি অতি সহজতে কন্টেক্ট কৰিব পাৰে গুগলতো আছে কিছুমান ইয়াতে তেওঁলোকৰ কিছুমানৰ ৰেজিষ্টাৰ্ড অফিসো আছে যদি আপোনালোকে সাৰ্চ কৰে ডিটেইল পাই যাব যদি আপোনালোকে হবিক জানিব লাগে মই কোনো এজেন্সিৰ নাম নলওঁ এতিয়া যদি জানিব লাগে কমেন্টত দিলে মই তেনেকুৱা এজেন্সি অথেন্টিকেটেড এজেন্সি কিছুমানৰ আমাৰ কন্টেক্ট নাম্বাৰো শ্বেয়াৰ কৰিব পাৰোঁ তো কথাটো হ'ল এনেকুৱা ধৰণৰ সেই এজেন্সিবিলাকক যদি আপুনি কন্টেক্ট কৰে সেই এজেন্সিবিলাকক কন্টেক্ট কৰিলে তেওঁলোকে কি কৰে পেশেন্টজনৰ কি কয় প্ৰয়োজন অনুসৰি তেওঁলোকে কি কৰে ট্ৰেইনত তেওঁলোকে ট্ৰেইন আইসিইউ বা সেমি আইসিইউ আপোনাক যি লাগে তেওঁলোকে এটা সেটআপ বনাই দিয়ে তেওঁলোকৰ সকলো ধৰণৰ ফাৰ্ষ্ট ক্লাছ ট্ৰেইনবিলাকত আৰু বেলেগ ট্ৰেইনতো আছে দুৰন্ত এক্সপ্ৰেছ গৰীব ৰথ সম্পৰ্ক ক্ৰান্তি শতাব্দী ৰাজধানী সকলো ধৰণৰ ফাৰ্ষ্ট ক্লাছ ট্ৰেইনবিলাকত তেওঁলোকে তেওঁলোকৰ সাৰ্ভিস প্ৰভাইড কৰে আৰু সেই ট্ৰেইনৰ যিটো ট্ৰেইন আইসিইউ বুলি কয় সেই ট্ৰেইন আইসিইউ তেওঁলোকে কি কৰে 24/7 যদি দৰকাৰ হয় তেওঁলোকৰ এজন ডক্টৰ প্ৰভাইড কৰে তেওঁলোকে লগত এজন এটেন্ডেন্ট প্ৰভাইড কৰে আৰু ট্ৰেইনত এটা হস্পিটেলত এখন হস্পিটেলত এটা আইসিইউত এখন আইসিইউ বেডত যিবিলাক ফেসিলিটি আপোনালোকে এজন পেশেন্টক লাগে সকলো ধৰণৰ ফেসিলিটি তেওঁলোকে এই ট্ৰেইন কম্পাৰ্টমেন্টতে প্ৰভাইড কৰে আৰু পেশেন্টজনক তেওঁলোকে হস্পিটেলৰ পৰা আপোনাৰ ঘৰৰ পৰা হওক তেওঁলোকে এম্বুলেন্সতে বেড টু বেড আপোনাক তেওঁলোকে ট্ৰান্সফাৰ কৰে এম্বুলেন্সতে আপোনাক লৈ যাব এম্বুলেন্সত নি তেওঁলোকে ট্ৰেইনত বেড টু বেড ট্ৰান্সফাৰ কৰিব ঠিক তেনেদৰে আপোনাৰ ট্ৰেইনৰ পৰা তেওঁলোকে বেড টু বেড ট্ৰান্সফাৰ কৰি আপোনাৰ যিটো ডেষ্টিনেশ্যন হস্পিটেল আপুনি যি ঠাইত যি হস্পিটেলত গৈ আছে এইমছ এপলো যি হওক তো তেওঁলোকে তালৈ সুন্দৰভাৱে লৈ যোৱাৰ ব্যৱস্থা কৰে গতিকে যিসকল পেশেন্টে ভাবি আছে যে এটেন্ডেন্টে বিশেষকৈ যে কিছুমান ক্ৰিটিকেল ইলনেছত তেওঁলোকক আমি বাহিৰত লৈ যোৱা বা বাহিৰত কিছুমান মেজৰ অপাৰেশ্যন হৈ যোৱাৰ পিছত বহুত দিন আমি তাতে হোটেলতে থাকি দিব লগা হয় যিহেতু ট্ৰেভেল কৰিব নোৱাৰে বা ফ্লাইটত উঠিব নোৱাৰে তো তেনেকুৱাবিলাকক সেই এজেন্সিবিলাকক কণ্টেক্ট কৰিলে হয়তো বহুখিনি উপকৃত হ'ব বুলি মোৰ ধাৰণা গতিকে সেই সৰু ইনফৰমেশ্যনটো আপোনালোকক শ্বেয়াৰ কৰিলোঁ যদি ইনফৰমেশ্যনটো ভাল লাগে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব আৰু যদি কিবা যদি তেনেকুৱা এজেন্সিৰ বিষয়ে মোৰ হাতত যিকেইটা এজেন্সিৰ ইনফৰমেশ্যন আছে মোৰ বন্ধুজনে যিটো শ্বেয়াৰ কৰিছিলে সেইটো অথেন্টিকেটেড তেওঁ ৰিচেণ্টলি তেওঁৰ মাকক সেই ফেচিলিটি তেওঁ এভেইল কৰিছিলে মাকৰ কাৰণে তো
তো তেনেকুৱা বহুত ভাল ছাৰ্ভিচ দিছে তেওঁলোকে। তো সেই তাৰে কণ্টেক্ট নাম্বাৰ লাগিলেও মই ডিটেইলছ কণ্টেক্ট মোৰ কমেণ্টত যদি আপুনি কমেণ্ট কৰে মই জনাব পাৰোঁ। খুব আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আকৌ এটা এনেকুৱা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আকৌ আহিম। টিল দেন বাই বাই, থেংক ইউ।